Hello বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই চেনেল ডলি পাৱাৰ ব্লগছ। নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ নাগালেণ্ডৰ মাকুলুম্বাৰ খ্ৰীষ্টমাছৰ কিছুমান ধুনীয়া ধুনীয়া দৃশ্য চাওঁ। এইটো হৈছে মাকুলুম্বাৰ ৰাস্তাৰ মাজমজিয়াৰ দৃশ্য। বৰ ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। আৰু ইয়াতে খ্ৰীষ্টমাছ ট্ৰি আৰু চান্তাৰ বাহনেৰে লৈ যোৱা কিছুমান গিফ্ট ধুনীয়াকৈ সজাই ৰখা হৈছে। চাওকচোন, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, চাই থাকিবলৈ মন যায়। আৰু যে ভিতৰত কি গিফ্ট আছে একেবাৰে খুলি চাবলৈ মন যায় ন। মাকুলুম্বাৰ ৰাস্তা কাষৰ দোকানতো বৰ ধুনীয়াকৈ সজাই ৰখা হৈছে। লাইটিং বৰ ধুনীয়াকৈ সজাইছে। ইয়াত ৰাস্তাৰ কাষতে কিছুমান গিফ্ট আৰু যীশুৰ জন্ম হোৱা ঘৰটো বৰ ধুনীয়াকৈ সজাই পৰাই ৰখা আছে।